কৈছিলো যে জিৰ' টেগিং 25,000 লয় 30,000 লয় এইবাৰ যাতে কোনেও টকা দিব নালাগে জীৱিকা সখী বাইদেউবিলাকে এইবাৰ জিৰ' টেগিং কৰিলে টকা পইচা লৈছে নেকি এইবাৰ চাহ একাপ যদি খাইছে টকা পইচা কোনেও লোৱা নাই এইবাৰ মই আৰু এটা নিয়ম কৰিম যে যিবিলাকে জিঅ' টেগিং এতিয়াও কৰিব পৰা নাই অহা 15 দিন তেওঁলোকে নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব মই সুবিধা কৰি দিম ভাল সুবিধা হ'বনে নহয় লুঙি দুটিতকৈ ভাল হ'বনে নহয় শ্ৰদ্ধা ৰাইজ চাউল পালো হেলথৰ কাৰণে আয়ুষ্মান ভাৰত পালো কলেজত এডমিশন পালো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেগিংও হ'ল এতিয়া 1 অক্টোবৰ ডেটটো মনত ৰাখিব 1 অক্টোবৰৰ পৰা আমাৰ অসমত ৰেচন কাৰ্ডত আপোনালোকে কম দামত দালিও পাব চেনিও পাব নিমখো পাব বজাৰতকৈ 30 টকা কমত দালি পাব বজাৰতকৈ 30 টকা কমত চেনি পাব আৰু বজাৰতকৈ 10 টকা দামত কম দামত নিমখ পাব ভাল হ'বনে বেয়া হ'ব সঁচা কথা কওক ভাল হ'বনে বেয়া হ'ব এতিয়া অলপ আগতে মই বিশ্বনাথ চাৰিআলিত আছিলো এগৰাকী মোক আইতাই ক'লে যে বাবা ইমানটো দিছ যদি গেছৰ দামটো কমাই নিদিও কিয় গেছৰ কাৰ আছে গেছৰ কাৰ্ড হাত দাঙকচোন ইমানৰ আছে আচ্ছা উজ্জ্বলা গেছ কিমানৰ আছে আৰু বাকি গেছ কিমানৰ আছে ঠিক আছে আজি চৰকাৰী মতে গেছৰ দাম 950 কিন্তু এজেণ্টসকলে আৰু 50 টকা লয় আৰু কোনোবাই অলপ বেছিকৈ লয় 1000 1500 পাই যায়গৈ আৰু উজ্জ্বলা গেছ 550 এতিয়া যদি গেছৰ দামো 600 650 কৰি দিও কেনেকুৱা হ'ব একদম মনৰ পৰা কওক কেনেকুৱা হ'ব অলপ হাত চাপৰি বজাই দিয়ক ভাল হ'ব তেতিয়াহ'লে অক্টোবৰ মাহৰ পৰা গেছৰ দামো 300 350 টকা কমাই দিম হ'ব যাৰ উজ্জ্বলা গেছৰ কাৰ্ড আছে হিটো 250 টকাতে গেছ পাই যাব আৰু যাৰ উজ্জ্বলা গেছ নাই হি 600 650 টকাত গেছ পাই যাব ভাল হ'বনে বেয়া হ'ব এতিয়া মহিলাসকলে কওক 10,000 টকাটো লাগিব নে নালাগে 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 শুনি আছো লাগিব নে নালাগে মই বোলো নালাগে নেকি ইয়াতে লাগিব নে নালাগে মোক কোনবাই কৈ আছে ইয়াত নালাগে বোলে লাগিব তেতিয়ালে ঠিক আছে ইয়াতে ডিপ্লু আছে জিতু আছে ৰূপক আছে শশী আছে এই শব্দটো নাই ঠিক আছে মনি আছে ঠিক আছে আমি জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকা মই নিজে আহি দি দিম হ'ব ঢিং আৰু ৰূপহীটো চিন্তা কৰিব নালাগে তাতে ভেঞ্চাৰ এমএলএ বিলাক আছে তাতো দি দিম ঠিক আছে তাতো পাই যাব এতিয়া কেইদিনমান আগতে মই বিহালীত গৈছিলো আমি টকা বিতৰণ কৰিলো 10,000 এগৰাকী মহিলাই ফূৰ্তিতে মোক ক'লে মামা সেলফি উঠিম বলো উঠ মোবাইলটো ক'লে আজি মোবাইল পেলাই দিম নতুন মোবাইল কিনিম মই বোলে 10,000 টকাটো দি মোবাইল নিকিনিব বাপৰে এই 10,000 টকাটো আপোনালোকে ভাল কৰি খৰচ কৰক মই আপোনালোকক কথা দিছো অহাবাৰ সব মহিলাকে 25,000 দিম আৰু তাৰ পিছত 50,000 দিম মই এতিয়া সকলোকে কৈ আছো যে এই যে মই 5 বছৰ মুখ্যমন্ত্ৰী হলো আগতটো কেতিয়াও মই সিএম হোৱা নাই
আগত গমো নাপাওঁ CM হলে কি কৰিব পাৰে এতিয়াহে বুজি পালো গতিকে এইবাৰ যি কৰিছো এখানে নিত্য নাটিকা নাটক হ'ব অহাবাৰ আৰু ডাঙৰ কৰি নাটক হ'ব এইবাৰ চাউল পালে দালি পালে নিমখ পালে তেল পালে গেছ পালে কলেজত এডমিশন পালে ক্লাস 9ত সাইকেল পালে নিযুত মইনা আঁচনি পালে আৰু এটা এবাৰ সিদ্ধান্ত লৈছো যিবিলাক লৰা গ্ৰেজুৱেট পাস কৰে চাকৰি বাকৰি ইন্টাৰভিউ দিব গৈ থাকিব লাগে মাক বাপেকক টকা খুজিব লাজ পায় এইবাৰ মই সিদ্ধান্ত লৈছো যে যিমান লৰা এইবাৰ গ্ৰেজুৱেচন পাস কৰিব 1 বছৰলৈকে তেওঁলোকৰ বেংক একাউণ্টত আমি প্ৰত্যেক মাহত 2,500 টকা কৰি দি যাম চিন্তা কৰক লৰা ছোৱালীৰ পঢ়াৰ মোটামুটি দায়িত্ব মই লৈছো বিজেপিয়ে লৈছে সাইকেল নিযুত মইনা বিনামূলীয়া এডমিশন ডিগ্ৰী পাস কৰা লৰা ছোৱালীক 2,500 ঘৰখন চলোৱাৰো অকণমান হলেও দায়িত্ব আমাৰ চাউল দিছো হেলথৰ কাৰ্ড বিনামূলীয়া এডমিশন দালি চাউল নিমখ তেলটো ওলাই যায় ভুলতে তেলটো এতিয়াও দিয়া নাই দালি নিমখ চেনি আৰু গেছ ঘৰখন চলোৱা সহজ হ'বনে নাই অলপমান হ'বনে নাই লুঙি ধুতিতকৈ ভাল নে বেয়া একদম মনৰ পৰা কওকচোন লুঙি ধুতিতকৈ ভাল নে বেয়া পিছৰ ফালে কওক লুঙি ধুতিতকৈ ভাল নে বেয়া